সম্পত্তি এটা বিচাৰিম যদি ৰাইজে দিয়ে আমি গেছ তুলি দিম আৰু নিদিলে গেছ তুলি নিদিওঁ এই আমাৰ ভেকুলীজনীৰ কাৰণে দৰা এটা বিচাৰিম আপোনালোকে যদি দৰা আনিছে আমি গেছ তুলি দিম দেৱা খাৰ এটা লওক जिंदाबाद 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 जिंदाबाद
আজি ৰাইজে ঠিক তেনেধৰণে হোৱা নাই যদি ৰাইজে বহুত কষ্টৰ হয় খেতি পথাৰ কৰিলে যিহেতু এতিয়া খেতি বাতি সকলোবিলাক পথাৰতে শুকাই যোৱাৰ দিন হৈছে। সেয়ে উপায়ন্তৰ নহৈ ৰাইজ পিনি সকলোৱে এই ভেকুলী বিয়া পৰম্পৰা ভেকুলী বিয়া কাৰণ আমাৰ ইয়াতে বহু মন্ত্ৰী বিধায়ক পাৰ হৈ গ'ল। আনকি জলসিঞ্চন মন্ত্ৰীও আছিল আমাৰ হোজাইৰ অধন্দেৱ কুমাৰ দে, তেখেতেও এই অঞ্চললৈ এই দক্ষিণ পাৰটোত কোনো মেলি নাচালে। সেয়েহে আজি অনাবৃষ্টি হোৱাৰ হেতুকে ৰাইজে বা আইসকলে এই ভেকুলী বিয়াৰ আয়োজন কৰিছে আৰু এই ভেকুলী বিয়াৰ যোনদিনাৰ পৰাই আয়োজন কৰিছে সেইদিনাৰ পৰাই যেনিবা বৰষুণ হৈ পেলাই অকণমান পথাৰবিলাক দেখিবলৈ অকণমান ভাল লগা পৰিৱেশ এটা হৈছে, নহ'বা এনেই শুকাই গৈছিলে প্ৰায়। উদীয়মান যুৱক আচলতে প্ৰত্যেকজন ব্যক্তিয়ে মই দেখা পাইছোঁ এখন